দেই শুনছনি ফেলে কথা এটা আছে তোর আর কথাই শেষ নহয় ৰ কিছু ৰবা কি হল কি হল মানে তোর দাইদের এখন মই যিমান ডেঞ্জার বুলি ভাবছিলো সিমান ডেঞ্জার নহয় দে মানুহটো কিন্তু কিছু ভাল আছে দেখা দে অলপমান খঙাল ভালেই তো দাদা তই আৰু নাই মিছা মিছি ভয় কৰি আসলি হৈ নকৰিবি পুষ্পক যি মাত দিছিল সেগলা মই পাৰিবই পাৰা নাছিলো কিন্তু যি কি নহওক লাষ্টত যি দাইদের কথাখিনি বুজি পালা সেইটোৱে ভাল লাগছিল দাদাই বুজি পালা কি হল কিন্তু তোৰ মায়েৰে দেখোন একোৱে বুজি নাপায় সদায় সদায় মোৰ লগত কাজিয়া কৰি থাকা তাকে তোৰ মাইৰ লগতো কি হব ইমান বুজা আকৌ বুজি বুজি নাপায় তোৰ লগত ঘূৰিও সদায় কাজিয়া কৰিয়ে থাকে বাদ দি এগলাখান মাথা মাৰি থাকি লাভ নাই ইমান গৰম দিছি তই অলপমান চৰবত বনাই আনগেলচোন যা দে হ'ব দে মই বনাই আনিম হাও তই আৰু কিয় এনেকে কেৰাগেৰিকে চাই আছা মই দু পইচা চইচা আকৌ চুৰ কৰা নাই পইচা চোৰ কৰা নাই ৰ তই আজিকালি বড়ো চুপাত দেখি বৰকে যোৱা কৰিছে কিয় হে বড়ো চুপাত দেখি মই নাযাওঁ আৰু তোক কোনে কি কৈছে এইগিলা কোনে কৈছি ডাঙৰ কথা নহয় ৰ তই বোলে আজিকালি তাকে যাই পেলাই মদ খোৱা কৰিছে বোলে হয় না গেলা মদ আহি কবা তোক এই দিন দেখাবাক লাগি ডাঙৰ দীঘল কৰিছিলো মই লাষ্টৰ মোৰ কথা কবা নৰা তই গাঁৱৰ মানুহ আহি ঘৰত থাকে থৈ যাব পৰা আছে ইমান ডাঙৰ ঘুমত আহি হৈছে তই এটা এই তোক এলা কোনে কৈছে পুৱাই পুৱা কৰ কি বকি থাকা মাথা চাথা নষ্ট কৰি দে কি কৰি আছো তুমি কি কৰি আছো মানে মাই চৰবত বনাই আছো চৰবত খাই বোলে চৰবত বনাই আছ তোমাক মই পাকঘৰ সোমাব মানা কৰিছিলো না আকৌ কথাতে গুৰুত্ব নেদা ন আহিব বোলে আকৌ নিয়ম নীতি নাই এই কুকুৰটোৰ কাৰণে এগলা দিন দেখিব লগা হৈছে ই যদি ভাল লগা আজি মই এগলা দিন দেখা নাপলো হয় কি হলে তোর গরম কাৰণে চৰবত অলপমান বনাই আনবা দিছিলো চৰবত খিনি বনাবা নহয় খাও কি হল তোৰ কি হল মানে তই কাৰণে মই চৰবত বনাব গৈছিলো কিন্তু তোমাৰ মায়ে মোক কেনেকে কথা আমাৰ ভাই কিনকে কলাক তো আৰু তই কাঞ্চা নাই হে খাও কাঞ্চা দেখোন মই কিবা বেছি বেয়াকে কৈছি নেকি বেয়াকে মানে মায়েৰে পাকঘৰত সোমাব মানা কৰিছে মোক এই মাইদাৰৰ লগতো কি হব তোক তাৰমানে এনি টাইম গালি বেচি থাকে ন আজি মাইক মই সুধাই যাবি কিন্তু বেয়া দম কিন্তু চাই থাকবি আৰু তই ইনে নাখানবি তই কান্দিলে মোৰ ভাল নালাগে না দে অলপমান খাই দিছি এতিয়া দে আৰু দাঁত কেইটা উলিয়াই দি তই ৰাখ মই মাইক কৈ দে আজি পৰা নকে দে টেনশ্যন নলবি দে মাইক কৈ আহিছো মই কি হৈছে দেখা নাই বহি থাকা বহিয়ে ৰাখবি দে কাম বনটো নাই আকৌ কি কৰবি এই লগত কি লাগছে কি লাগলো মই তাই পাকঘৰত সোমাব মই মানা কৰিছিলো না তাই পাকঘৰত সোমাব নালাগে অলপ নিয়ম নীতিটো কথা আছে কথাটো শুনবা লাগিব অলপ নিয়ম নীতিৰ কথা আছে ৰ ভাল বুলি থাকলাক বুলি সিনকে আগত ডাইৰেক্ট ক'বা লাগে নেকি তাইৰ আগত নকয় কিনে মোৰ আগত তো ক'ব পাৰা মই ভাল কৰি বুজি দিম নহয় তাই তোৰ লগতো কি হ'ব তাৰমানে ঘৰখনত কিনকে অশান্তি কৰবা পাৰো তাকে মাথা মাৰি থাকা হা ঐ এদিন চাবাক লাগি মই ৰখিছিলো তিৰি অহাৰ লগে লগে তিৰিৰ কথা শুনি তই আজি মোক কথা শুনাব পাৰা হলি সৰুৰ পৰাই লৈ লৈ ডাঙৰ কৰিলো তই দুখন হাতে দি এতিয়া মোকে কথা শুন তোক কথা শুনা নাই তাই যিহেতু মই পলাই আনছো মোৰ ওপৰত দায়িত্ব আছে আৰু যদি ঘৰত একলা কাজিয়া লগা গম পাই কান্দি থকা গম পাই দাইদাকে যদি কেছ দে থানাত যাই কিনে তই যাবা নাংগে জেইলত মই যাম সেইকাৰণে অলপমান ভালকে ৰাখবি ফাঁচে নামৰিবি মোক গম পাইছে না হ'ব যা তিৰিকো অলপ বুজাবি তই বুজাবি এনাই মতাই মই মাইক কৈছো দে মাই তোৰ লগত আৰু কাজিয়া নকৰে তই টেনশ্যন নলবি আৰু এতিয়া মই পুষ্পৰ লগত একঠাইত যাওঁ তই মোক লাগি ৰখি থাকবা নাগে দি পেলাই ভাতকেইটা খাবি দে যাওঁ দে মই আৰু কিবা লাগব নেকি দে পুষ্প ও আইছা এই বেছি দেৰি কৰবা নৰা তাড়াতাড়ি যাব লাগিব বেছি না তাড়াতাড়ি যোৱা মানে কি কবি ভাই পুৱাই পুৱাই আজি মাদাৰৰ গালি খাই মৰিলো কিয়া মানে এই মই যি মাল খাবা গৈছিলো আৰু যিয়ে তোৰ লগত আপি পলাই আনবা গৈছিলো চব কথাগিলাখান মাদাৰে গম পাইছি কোনি লগে দিছে জানো না কোনি এ চুৰে নে সি এগলা তোৰ লগাই দিছে নেকি সি আৰু আমাৰ তাতে যাই কি কৈছি না আমাৰ মায়ের আগত কি কি লগাইছি ভাই তাইৰ কথা তাই বোলে আগতে বেলেগক ভাল পাইছিল অমুক তমুক যিমান যি লগাইছি কৈছো না তেতিয়াৰ পাৰে মায়ে আৰু তার মিল নাই যিমান কাজিয়া লাগি থাকে মোৰ একদম মাথা চাথা নষ্ট হৈ গৈছি ও হয় নেকি সিয়ে তাৰ মানে চাইৰ হয় জুই লগে ফুসছি আৰু তই যি তাইক ভাল পা
সেইটো কথাও তাইক দাইদা কৰে সিয়ে লগে দিছিল এটা কাম কৰবি আজি গধূলা তই মোৰ লগত অলবি কিবা এটা কৰিবা লাগব কিবা এটা মানে পুষ্পতাক এটা ভাল শিক্ষা দিবা লাগব তেতিয়াহে ই সৰি হ'ব এসাং গৰম গৰম খৰে খৰে খামান নবাই থাকো খাইছে খাইছে গরম মশলা গালাই না ঠান্ডা ফেরা খালাম তাই ঠান্ডা সাম কি বুকি আছো আগলা আগত তো কবা নৰয়ে ইটা বৰতে কৈছ বুজি না বাংগাৰানে আপনাই কোৱা নাই মই আপনি কিয়া গাত পাতি লৈ থাকা মই লাইন যোৱাৰ কথা কৈ আছো লাইন জৰে কথা কৈছ না মোকে গালি পেৰি আছ তোমাৰ স্বভাৱ মই নাজনো পুৱা পা গৰম যোৱাৰ কাৰণে ক কাৰণে তাৰ আগত লাগে না দেশ তুমি আৰু ই যতে মোক পুৱা গালি পাৰি থৈ গেছি হেই আপনি ইগলা কি বগিতা ক স্বভাৱৰ ধৰি কথা নপাই কিন্তু কথা বেয়া হৈ যাব কি কথা বয়া হব হাৱা এটা কিন্তু সন্মান কৰিব লাগে সেইখিনি কথা নাজনো তুমি কি থাকলি এনে কথা হতিয়া বিত্ৰি হৈ দেখ এতিয়া এনে মুখে মুখে টেপ টেপে উত্তৰ দি আছ হ'ব দে আপোনাৰ স্বভাৱটো মই জানো আহা দিনৰ পৰা মোক শান্তি দিয়া নাই ক মই শান্তি নাই জন্দ পলে আছিলো নে পলে আইতো মই ঘৰ সোমাবা দিছো আৰু মই শান্তি নেদা আছো এতিয়া তোমাৰ পুতাৰে হে পলে আনছি মই একলা আহা নাই নহয় ঘৰ সোমাব দিবাই লাগব কি কৰে কি ছিল তোৰে এতিয়া তো লোক মই ইমান বুজে গেলো তথাপিও তাৰ মানে আকৌ হেই নাই ন জ্বৰ পিছতে আৰু কাজিয়া আৰম্ভ কৰিছে তই যি কৈছে তোক ধৰিয়ে গান জতবত হৈছে গম পাইছা না তাই আমাৰ দিন ধৰি শান্তি নাছে ইমান মুখে মুখে উত্তৰ দি থাকে ক'ত ধৰিয়ে চব জতবতৰ উত্তৰ ভাই এই মাই বগলাক দেচোন তই আৰু মুখে মুখে কিয় উত্তৰ দিব লাগে তোৰ ধুৰ কম নহয় আই কিনে শুনি আছো পুৰা মুখে মুখে উত্তৰ দি আছা মই কিয় মুখে মুখে উত্তৰ নেদাঙে তোৰ কাৰণে ইগলা হৈছি মাইৰে মোক একদিনো শান্তি থাকবা নিদিয়ে তোৰ কাৰণে হৈছি ইগলা মই ঘৰত কিমান শান্তি আছিলো কিনো টেপটেপে বগি গেলে ইফালে হয় মাই ইফালে হয় তিৰি এই ভগৱান কিনো লাগা কৃষ্ণে ক'ত মৰিলো মই কে আজি বিয়া পাইছিলো এই কি নৰেচনত লৈছে ডেঞ্জাৰ স্পেচিয়েল লাগা একদম মোৰ পুৰা লাগছে লাগবাৰ কাৰণে খাইছো নাখাতৰি দিছো কিন্তু তই আজি পুৰা পুৰা খালি কিয়া এই ৰ নাকান বিকিছি খাইছে করছে কি খাইছা উঠা খাইয়া এনি টাইম লাগি থাকে মাথা কষ্ট করে বেশি কিয়া কষ্ট হয় নেকি তোর নিশা লাগছি না একদম নিশা পুরা তো ঘৰত যায় দুক একদম বক্সিং মার দিবি দুকে অ মোক মারে নেকি এই মোর জন্য না হয় তই হ্যাঁ মারি দিবি যা একদম মারবা লাগবো অ জো যা জো জো রাইট ওলে ওলে আইলো দি কি সে তো এই নিজে কেমন আতারি মরিয়েছা কে আতা বেশা তন্দে তন্দে বাধ্য করিছা মোক হ্যাঁ তই দিনটি প্লে মদ খাইছা মদত ধুইছা তই এই দৰি আহিছি চব এক বিয়া কৰাৰ পাইলা মদ চব খোৱা কৰছি মনে মধ্যা যিমান যি হলেও কাজিয়া কৰবা নাজানো তন্দক মই আজি লাষ্ট ৱাৰ্নিং দিছো আজিৰ পৰা যদি কাজিয়া কৰা দেখা পাং মাল নহয় মালৰ জাগাত মই পুৰাতন খাই দেখলি না তোৰ শান্তি আহিছি না এতিয়া চলি মদ খাই খাই ঘৰত সোমা কৰছি তই বেটাই না অশান্তি দিছা ঘৰখনত তই এতিয়া শান্তি পাইছা তাৰমানে ই মদাই হৈ গৈছি না চলি মোর কানে নহয় আপনি করছি ইগলা আপনি কদে কদে কাইজা কই থাকা না ইগলা দেখি টেনশন থাকবা পারা নাই মই কৈছো আপনি করছি কথাই তই দেখোন আহি উমৰ পাই চলিকে মদ খাইছে মই আগতে গান উঠাকে ঘৰতে সোমাবা দিছিলো গম পাইছা আহুৱে কান্দুৱে নিচেতে ভাবি কিবা এটা কৰাব লাগিব হ'ব দে তন্দে মিলা প্ৰীতি কৰি থাকবা নাংকে দে খালি অলপমান মুখখন বন্ধ কৰি ৰাখবি এটো সেইটো নান্তিবি যা এতিয়া তোৰ ঘৰৰ ভিতৰত থাংছে তোৰ থাংছে এই দিন দিপ্ৰা কিয় মাল খাইছা তই কিয় মাল খাই আছে টেনশ্যন পুৰা টেনশ্যন সেইকাৰণে টেনশ্যনতে যায় পুষ্পৰ লগত সাপ এটা লৈছো খুলছো এতিয়া আমাৰ আকৌ গম পালে দেই
অলপ খালি মই ভাল পাওঁতে কৈছো না মদ খোৱা ল'ৰা বেয়া পাওঁ বুলি তুমি এনেকে মদ খাই থাকিলে মই ঘৰত নাথাকো আৰু যাম মই মদ খোৱা মানুহ ভাল নাপায় মই মদ খোৱা নাছিলো কিন্তু তহঁতে খাওঁৱে বুঢ়ীৰ লগ লাগি যিমান জ্বালা দিছে মই কিনকে নাখাকে থাকোঁ মই মানুহে মেচিন চেচিন নহয় নহয় ইমান লোক ল'ব নোৱাৰো মই যাম মই নাথাকো আৰু এই ক'ত যা ঘৰত যাম মই নাথাকো আৰু ঘৰত কিয় যা তই সদায় সদায় মালকে এনেকে হাল্লা কৰি থাকি মই থাকিম নেকি সহ্য কৰি ইয়াতে যাম মই ক'ত সদায় সদায় মাল খাম আজিকে খাইছো মই আজি কিয় খাইছো জানো আজিও মই তোৰ কাৰণে খাইছো দেখিছে না মায়ে তোৰ লগত কিনকে কাজিয়া কৰি থাকে এতিয়া আজি মই মাল খাই আহিছো মানে মায়ে টেনশ্যন হ'ব মায়ে ভাবিব আৰু যদি কাজিয়া লাগো ই যদি আৰু মাল খায় তেতিয়া তোৰ লগত কাজিয়া নকৰে সেইকাৰণে মই মালটো খাই আহিছো নাজবি দে তই গ'লি আৰু মোৰ কি হ'ব মাল খাই মৰি যাম মই কি হ'ব ইয়াৰ লগতো খং উঠে মৰমে লাগে বিচাৰাটো দেখছে না তই দেখোন তাকে কৰি আছিলি বেলেগ জাতিৰ আপি পাকঘৰত সোমাবা নেদা আহাৰ পৰা মিল নাই সদায় কাজিয়া কৰি থাকা এতিয়া দেখছা তাই তোক কিমান পুতি কৰি আছে মোৰ গাতো দুখ নাই দে ষ্টুডেণ্টবোৰেতো আহি কিনে মোক কিবা কিবি লাগে থৈ গৈছে তাই বোলে বেলেগ চলি ভাল পাইছে আৰু কিবা কৰিছিলে এইবিলাখন কৈ গৈছে সেইকাৰণে মই অলপ কাজিয়া কৰিছিলোঁ মোৰ গাত দুখ নাই দে নাই তোৰ গাত দুখ তই সেয়াকে বেলেগৰ কথা শুনবি শুনি কেনে কাজিয়া কৰি থাকবি আৰু এটা কথা কি জান না এগলা বেলেগ জাতি নীতি নিয়ম মানবা লাগে কিন্তু লাগাত কৰি বেছি নহয় আৰু এগলাখনত লাগি থকাৰ এতিয়া যুগ নহয় কি জান না তোক কাটলো সেই ৰঙা তেজে হলব মোক কাটলো ৰঙা তেজে হলব আৰু তাইক কাটলো ৰঙা তেজে হলব আমি চব একে মানুহ খালি চবৰে অলপ পৰিৱেশটোহে বেলেগ আৰু এটা কথা কি জান না আমি যে এই মানুহবোলা বস্তুটো আছো আকৌ ভৰসা নাই আজি আছো কালি ঘপক কৰি পেচা ষ্ট্ৰোক হৈ মাৰা যাব বাৰু গম পাইছে না সেইকাৰণে হাই কাজিয়া কৰি এইটো সেইটো হিংসা কৰি আকৌ লাভ নাই যেকেদিন আছা একদম ভাল কৰি থাক আৰু কি জান না তই আজিৰ পৰা মাইকো আকৌ নকবি আৰু মাই তই তাক আকৌ নকবি তইও মাইক নিজৰ মাইৰেৰ দৰে ভাববি আৰু তইও তাইক নিজৰ আপিৰ দৰে ভাববি গম পাইছে না হ'ব দে মোৰো বেলেগৰ কথা শুনি ইমানখিনি ভুল হ'ল আজিৰ পৰা তাইকো মই নিজৰ আপি বুলি ভাবিম দে আৰু নাই ভুল নকৰোঁ মই হ'ব দে মাই মোৰো ভুল হৈ গ'ল ময়ো আপোনাৰ লগত ইমান মুখে মুখে কথা ক'ব নালাগিছিলে হে প্ৰভু শেষত হ'লেও তুমি এহঁতক জ্ঞানটো দিলা আজিৰ পৰা অলপমান শান্তিত থাকিব পাৰিম মা কষ্টম কৈছোঁ একেদিন যি জ্বালা পাইছিলোঁ অহয় বোলে মাই অহয় বোলে তিৰি জিনা আৰাম হৈ গৈছিল মোৰ